মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 5-ৰ বিগিনাৰ্ছ ইংলিছখনৰ 1 নম্বৰ পাঠটিৰ প্ৰশ্নসমূহৰ ভিতৰত 21 নম্বৰ প্ৰশ্নটিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আমি 21 নম্বৰ প্ৰশ্নটি কি আছে প্ৰথমতে চাই লওঁ। 21 নম্বৰ প্ৰশ্নটিত আমাক কি দি আছে? ৰিড দি ষ্টৰি, মানে সাধুটো। তলত এটা সাধু দি আছে, এই সাধুটো আমি পঢ়িব লাগে। সাধুটোৰ নাম কি দি আছে? তেনালী ৰমন। তেনালী ৰমন নামৰ মানুহ এজনৰ বিষয়ে আমাৰ ইয়াতে ক'ব। এতিয়া আমি ফাৰ্ষ্টতে এবাৰ ৰিডিং কৰি লওঁ। তেনালী ৰমন ৱাজ এ কাৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। ওৱান ডে দি কিং গট এংগ্ৰি উইথ তেনালী ৰমন। দি কিং ছেইড, I do not want to see your face. Do not come to my courtroom. The next day, Tenali Raman came with his face covered with a pot. He made 3 holes in the pot. There were 2 holes for his eyes and 1 hole for his nose and mouth. On seeing Tenali Raman, the king said, "Why have you come again? And why are you covering your face with the pot?" Tenali Raman replied, "Your Majesty, you said you did not want to see my face." Next place. The king laughed and said, "You are very intelligent, Tenali." Tenali Raman smiled and said, "Thank you, Your Majesty." এতিয়া আমি কি কৰিম? পঢ়া হোৱাৰ পিছত আমাৰ ইয়াত থকা টান টান শব্দবিলাক আমি বাছি উলিয়াবলৈ চেষ্টা কৰিম। মই কেইটামান শব্দ উলিয়াই ৰাখিছোঁ, এইকেইটা আগতে আমি চাই লওঁ। কৰ্টিয়াৰ, আদালতত ফুৰা মানুহ। কোৰ্ট, ৰাজসভা। গট, পাইছিল। এংগ্ৰি, খং। কোৰ্ট ৰুম, ৰাজ আদালত। কভাৰ, ঢাকি ৰাখিছিল। পট, কলহ। হোলছ, ফুটা। নোজ, নাক। মাউথ, মুখ। ৰিপ্লাইড, উত্তৰ দিছিল। মেজেষ্টি, ৰজা বা ৰাণীৰ সন্মানসূচক উপাধি। লাফড, হাঁহিছিল। স্মাইল, মিচিকিয়াই হাঁহিছিল। এতিয়া আমি ইয়াৰ সৈতে অৰ্থবিলাক মিলিয়াই আমি অসমীয়া অৰ্থটো জানিবলৈ চেষ্টা কৰোঁ। চাই যোৱা। তেনালী ৰমন ৱাজ এ কাৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। তেনালী ৰমন এজন ৰজাৰ কোৰ্টত কাম কৰা ব্যক্তি আছিল। ওৱান ডে দি কিং গট এংগ্ৰি উইথ তেনালী ৰমন। এদিনাখন ৰজাই তেনালী ৰমনৰ ওপৰত খং কৰিছিল। দি কিং ছেইড, ৰজাই কৈছিল, আই ডু নট ৱান্ট টু চি ইয়'ৰ ফেচ। মই তোমাৰ মুখখন চাবলৈ নিবিচাৰোঁ। ডু নট কাম টু মাই কোৰ্ট ৰুম। তুমি মোৰ ৰাজসভালৈ নাহিবা। দি নেক্সট ডে তেনালী ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট। দ্বিতীয় দিনাখন তেনালী ৰমনে তেওঁৰ মুখখন এটা কলহেৰে ঢাকি আহিছিল। হি মেড 3 হোলছ ইন দি পট। তেখেতে কলহটোত 3টা ফুটা কৰিছিল। দিয়াৰ ৱেৰ 2 হোলছ ফৰ হিজ আইজ। তাৰে 2টা ফুটা তেখেতে 2টা চকুৰ বাবে ৰাখিছিল। এন, আৰু 1 হোল ফৰ হিজ নোজ এণ্ড মাউথ, আৰু এটা ফুটা ৰাখিছিল তেখেতৰ নাক আৰু মুখৰ বাবে। অন চিং তেনালী ৰমনক দেখা মাত্ৰকে দি কিং ছেইড, ৰজাই কৈছিল, হোৱাই হেভ ইউ কাম এগেইন। তুমি পুনৰ আহিছা কিয়? এণ্ড হোৱাই আৰ ইউ কভাৰিং ইয়'ৰ ফেচ উইথ দি পট, আৰু কিয় তোমাৰ মুখখন কলহেৰে ঢাকি আহিছা? তেনালী ৰমন ৰিপ্লাইড, তেনালী ৰমনে উত্তৰ দিছিল, ইয়'ৰ মেজেষ্টি, আপোনাৰ মহাশয়। ইউ ছেইড, আপুনি কৈছিল, ইউ ডিড নট ৱান্ট টু চি মাই ফেচ, আপুনি মোৰ মুখখন চাব বিচৰা নাছিল। The king laughed and said,
ৰজাজনে হাঁহিছিল আৰু কৈছিল, ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তেনালী। তেনালী, তুমি খুবেই বুদ্ধিয়ক। তেনালী ৰমন স্মাইল এণ্ড ছেইড। তেনালী ৰমনে হাঁহিছিল আৰু কৈছিল, থেংক ইউ, ধন্যবাদ, ইয়ৰ মেজেষ্টি, আপোনাৰ মহাশয়। এইখিনি আছিল এই তেনালী ৰমন নামৰ সাধুটোৰ অৰ্থ অৰ্থাৎ মিনিং। এতিয়া তোমালোকে কি কৰিবা, ভালকৈ পঢ়ি অৰ্থকেইটা লিখি লৈ শব্দ অৰ্থকেইটা লিখি লৈ পঢ়িব, মানে অসমীয়া অৰ্থটো ভালকৈ জানিবলৈ চেষ্টা কৰিবা। আজিলৈ হ'ব তেতিয়াহ'লে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ ভিডিঅ'বোৰ তোমালোকে পাই থাকা। ৰাখিছোঁ, ধন্যবাদ।